মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্যপাল মহোদয়ে এই বিধানসভাত দিয়া ভাষণৰ ওপৰত মই এই ভাষণটো সমৰ্থন জনাই দুই আষাৰ বক্তব্য ৰাখিব আগবাঢ়িছোঁ। তো আমাৰ যিটো ৰাজ্যপালৰ ভাষণ, এই ভাষণত যোৱা দিনবোৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ সবল নেতৃত্বত যিখিনি অসমৰ ৰাইজ তথা অসমৰ সৰ্বাংগীন উন্নয়নৰ বা বিকাশৰ ক্ষেত্ৰত সফলভাৱে যিখিনি কাম কাজ কৰি আহিলে সেইখিনি প্ৰতিফলিত হৈছে। আৰু লগতে আগন্তুক দিনত বিজ্ঞানসন্মতভাৱে অসমৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে কাম কৰি যাবলৈ হাতত লৈছে এইটো স্পষ্টকৈ প্ৰতিফলিত হৈছে। তাৰ বাবে মই মাননীয় গভৰ্ণৰ মহোদয়ক আপোনাৰ যোগেদি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সম্পূৰ্ণভাৱে এইটো মই সমৰ্থন আগবঢ়াইছোঁ। তো মাননীয় অধ্যক্ষ মহোদয়, তো যোৱা দিনবোৰত যিখিনি আন্তঃগাঁথনিৰ নিৰ্মাণ হৈছে, আমাৰ ৰাস্তা পদূলিৰ ক্ষেত্ৰতে হওক, শিক্ষা অনুষ্ঠানৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক, তাৰ বাবে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক তেখেতক আমি ধন্যবাদ দিবই লাগিব। আমি দেখিছোঁ এই গুৱাহাটীখনত বহুতো যান জঁটৰ এটা সমস্যা আছিলে। আমি প্ৰায় গুৱাহাটীৰ পৰা ওলাবলৈকে জালুকবাৰী পাবলৈকে আমি 2 ঘণ্টা আমি গাড়ীত বহিবলগীয়া হৈছিল। কিন্তু আজি গুৱাহাটীৰ চৌদিশে গুৱাহাটী চিটিৰ প্ৰায় ফ্লাইঅভাৰবিলাক নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে, যাৰ কাৰণে আজি বহু যান জঁটৰ যিটো সমস্যা আছিল এইবিলাক আমাৰ কিছু হ'লেও আমাৰ দূৰ হৈছে। ব্ৰহ্মপুত্ৰৰ যিটো আমাৰ উত্তৰ গুৱাহাটীলৈকে যোৱা যিটো ফ্লাইঅভাৰ অলপতে যি মুকলি হ'ল, ইয়াৰ পৰাও আমাৰ অসমৰ ৰাইজৰ যথেষ্ট উপকাৰ হৈছে। আৰু আমি ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক আপোনাৰ যোগেদি যে তেখেতে অসমৰ সকলো জিলাতে তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ৰাস্তা ব্ৰিজ বনোৱাৰ লগতে আমাৰ BTC অঞ্চলতো তেখেতে যথেষ্ট আমাক সহায় কৰিছে। সিদিনা আমাৰ BTC চৰকাৰ গঠন হোৱাৰ পিছতে BTC চৰকাৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ অনুৰোধ মৰ্মে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ গড়েশ্বৰ যিটো ৰেলৱে ফ্লাইঅভাৰ, যিটো আমাৰ ওদালগুৰিৰ ৰেলৱে যিটো ক্ৰছিঙৰ ওপৰত ফ্লাইঅভাৰ, বেকী নদীৰ ওপৰত নতুন ব্ৰিজ আৰু কাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যোৱা এটা ডাঙৰ ৰাস্তা, ফ্লাইঅভাৰ, বহুতো ফ্লাইঅভাৰ থকা এটা ৰাস্তা তেখেতে প্ৰদান কৰিছে, চেংচন দিছে। তাৰ বাবে আমি BTC বাসীৰ হৈ মুখ্যমন্ত্ৰী মহোদয়ক আপোনাৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনবোৰত তেখেতৰ নেতৃত্বত আমাৰ BTCত উন্নয়ন হোৱাত, সৰ্বাংগীন দিশত আগুৱাই যোৱাত তেখেতে আমাক সহায় কৰিব, BTC চৰকাৰক সহায় কৰিব। তেখেতে বৰ্ডাৰ অঞ্চলবিলাখনকো যিটো উন্নয়নৰ কথা কৈছে, আমাৰ BTCৰ প্ৰায় বহুতো অঞ্চল ভূটান বৰ্ডাৰ, ভূটান হিমালয় যিটো বৰ্ডাৰ ইয়াৰ লগত সংলগ্ন। আৰু এই অঞ্চলবিলাখনতো যাতে তাতে ফেচিলিটিবিলাক বনায়, পাব্লিকৰ ফেচিলিটি, সা সুবিধা, জনসাধাৰণৰ চাব চেণ্টাৰ বা মেইন ৰোডত বৰ্ডাৰৰ পৰা আহিব পৰাকৈ ডাঙৰ ৰাস্তা, হেল্থ চাব চেণ্টাৰ, ড্ৰিংকিং ৱাটাৰৰ ফেচিলিটি যাতে তাতে বনোৱাত আমাক সহায় কৰে BTC চৰকাৰক, সেইটো মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু মই ধন্যবাদ দিম যে যোৱা দিনবোৰত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ সৰু সৰু জাতি জনগোষ্ঠীসমূহৰ যিটো আবেগ অনুভূতি,
সেইটো সন্মান দি তেখেতসকলক আগুৱাই যোৱাৰ কাৰণে সৰ্বাংগীন দিশত যাতে আগুৱাই যাব পাৰে তাৰ বাবে তেখেতে সহায় কৰিছিল। তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিহু ঝুমুৰ নিচিনাকৈ বাগুৰুম্বা ডেন্সকো তেখেতৰ নেতৃত্বতে যিটো বিশ্ব দৰবাৰত চিনাকি হোৱাৰ এটা সুযোগ দিলে, তাৰ বাবেও মই আপোনাৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।